প্ৰভু এই যাত্ৰা কৰি ওলাইছো এই বহু দিনৰ মূৰত আজি যেন মোৰ যিকোনো উপায়েৰে কইনা এজনী বন্দোবস্ত কৰি দিব পাৰো দয়া কৰিবা প্ৰভু দয়া কৰিবা ঐ এনেকৈ কি চাইছ হা ইমান ফাটাফাটি ড্ৰেছ ক'ত যাব ওলাইছা হে কইনা চাব কি কইনা চাব যাওক 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 শালা পাগল সমনীয়াহঁতে 4-5টা ল'ৰা ছোৱালীৰ বাপেক হ'ল ই বেটাৰ বিয়া পাতাই নহ'ল ঐ যা যা তোৰ কপালত বিয়া নাই শালা বুঢ়া বান্ধৱ ই বেটা কইনা চাব গৈ আছে যা যা চালা ঘটককাই দেখোন ইয়াতেই থকা কথা আছে ক'ত বা মৰিল সি আকৌ ফোন এটাকেই কৰি চাওঁ হেল্ল' কোননো ঘটককাই কি ক'লে হয় হয় মই ইয়াতেই আছোঁ হয় হয় মানৱৰ চাহ দোকান ঠিক আছে ঐ ভাই মানৱৰ চাহ দোকান হয়নে এইখন হেল্ল' পাইছোঁ মানৱৰ দোকান আপুনি সোনকালে আহক আচ্ছা আচ্ছা হ'ব মই ইয়াতে ৰৈ আছোঁ হ'ব এজনী কইনাও সময়মতে চাব নোৱাৰে 12টা বাজি গ'ল চাহ একাপ কেতিয়াহে আপোনাক চিনাকি চিনাকি যেন লাগিছে ক'ত ঘৰ আপোনাৰ শিঙিমাৰিত ইয়াৰে ক'ত যাবনো কইনা চাব আচ্ছা 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 খুৰা আপোনাৰ ল'ৰা কি কাম কৰে কি ক'লি মই খুৰা এই বেটা কথা ভালকে কবি ধেমালি কৰিবলৈ আহিছ খং কৰিছে কিয় খুৰা মই কিবা চুপ আকৌ খুৰা নিজে এতিয়ালৈ বিয়া কৰোৱা নাই টেনচনত মাথা গৰম হৈ আছে ই বেটাই ক্ষমা কৰিব দেই মই নাজানো নহয় হেৰি এই বেটা ল টকা হেৰি আহা সোনকালে হেৰা বলা বলা দেৰিয়ে হৈ গ'ল নহয় আপোনাৰ কাৰণেতো দেৰি হৈ গ'ল বলা বলা বেটা খং কৰিব আহিছে দাঢ়ি চুলি আধা পকা সি আকৌ বিয়া কৰোৱা নাই চালা ফাল্টু কৰবা কি ফাল্টু কাৰবাৰ হে তোৰ তাত অহাৰ কথা কৈ এতিয়ালৈ আহি নাপালে এটা বাজিল কি কৰোঁ এতিয়া এই ঘটককাই মানুহজন ফাল্টু নেকি হয় হেৰা এইটোৱেই ঘৰটো বুজিছানে নাই আজি কিন্তু কাম হোৱা কৰিহে এৰিম হেৰা তাড়াতাড়ি ৰেডি কৰা ইহঁত আহি পালে দেৰি কৰি লাভ নাই আহা সোনকালে আহা নমস্কাৰ দিয়া নমস্কাৰ নমস্কাৰ আহক আহক ভিতৰলৈ আহা আহা হে সোনকালে আহক আহক হয় আহক নমস্কাৰ ইমান দেৰি বাপৰে নক'ব আৰু বুজিছেনে নাই ইটো সিটো কাম কৰি থাকোঁতে পলমেই হৈ গ'ল নহয় ঠিক আছে আগতে কইনা চাব নে চাহ খাব চাহ মানে দেৰিও হৈ গ'ল নহয় এটা কাম কৰোঁ দিয়ক নহ'লে আগতে সেই কইনাজনীকে উলিয়াই দিয়ক নে কি কোৱা হয়
এটা কাম কৰক, কইনাজনীকে উলিয়াই আনক যাওক, চাহটো পিছতো খাম বাৰু। ঠিক আছে, আপোনালোকে বহক, মই কইনাক লৈ আহোঁ। হেৰা পইচা ভালকে বহা, আজি লাষ্ট চান্স পইচা। আজি যদি কাম নহয় মই কিন্তু আৰু নোৱাৰো দেই, কৈ দিছো। নোৱাৰো আৰু। বহা। হয়, এইজনী মোৰ ছোৱালী। কিবা সুধিব খুজিলে সুধিব পাৰে। সুন্দৰ, খুব সুন্দৰ ন? হয়। আপুনি তেতিয়াহ'লে ল'ৰাৰ দেউতাক। হেৰি ঘটকাই, আপুনি যে কৈছিল ল'ৰাজন নিজে আহিব, ক'ত দেখা নাই যে? কি হ'ল ঘটকাই? হয়, এৱেইটো দৰা। কি এওঁ? উঠ মাজনী, আহ। মানে ঘটনাটো কি হ'ল? কি 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 কৰিছে এইবোৰ? চুপ বাজে লোক। মোৰ বিয়া হোৱা আগত মোকো চাব গৈছিলে বান্দৰটোৱে। কি? এই ওলা ওলা ওলা, ফালতু ঘটক। হেৰা, তাইক ভিতৰলৈ লৈ যোৱা। হেৰা, মোৰ লাঠি যে লৈ আছো, বিয়া কৰোৱা মজাটো দেখুৱাই আছো বাপেকে। বিয়া কৰোৱা বোলে গৈছনে নাই? আৰু গৈছনে নাই? জীৱনত বহুত ঘটকগিৰি কৰিলো হে, এনেকুৱা তিৰতা পোৱা নাছিলো হে, বুজিছা? কি তিৰতা বুজিছানে নাই? বুজিছানে নাই? বাপৰে বাপ। এতিয়া মোৰ কি হ'ব ঘটকাই? হেৰা মই আৰু কিন্তু নোৱাৰো দেই তোমাৰ কাৰণে কইনা চাব। নোৱাৰো, কৈ দিছো। বৰ জ্বালা পাইছো আজি। দয়া কৰক ঘটকাই। হেৰা, তুমি সেই মোবাইলতেই ছোৱালী এজনী পতাব নোৱাৰনে? আজিকালি দেখা নাই এই ল'ৰা ছোৱালী বিলাকে মোবাইলতে প্ৰেম কৰি বিয়া কৰাই আছে। তুমিও সেই তাকেই নকৰা কিয়? চি চি, কি অপমান পালো আজি। তাকেই কৰিবলৈ গৈ আজি মোৰ এনে দশা। ৰং নাম্বাৰত ছোৱালী এজনী পালো, তাই হেনো মোৰ লগত 15 বছৰ পিছত বিয়া হ'ব। কিন্তু 15 বছৰৰ পিছত মই গৈ দেখো তাই 6টা ল'ৰা ছোৱালী সন্তানৰ মাক হৈছে। এতিয়া কওকচোন ঘটকাই, মোৰ দুখ ক'ত? এনেকৈ মোৰ বয়সটো বাঢ়িয়েই আছে। এটা কিন্তু উপায় আছে আৰু। এৰা, তুমি যদি চেষ্টা কৰা মই কিন্তু ক'ব পাৰো। এইটো আকৌ কেনে, কওকচোন। শুনা, মানে পচন্দ হোৱা ছোৱালীজনী ডাইৰেক্ট গৈ পেলাই যদি তুমি প্ৰস্তাৱ দিব পাৰা নহয়, তেতিয়াহ'লে তোমাৰ কাম হৈ যাব, বুজিছা না নাই? কিন্তু এটা কথা, তাতো কিন্তু তামাম সাহস লাগিব। পাৰিবা? পাৰিম, কিয় নোৱাৰিম? যদি পাৰা তোমাৰ কাম হৈ গ'ল।
তুমি তাকে কৰা বুজিছা মই গৈ থাকো দিয়া মই আহোগৈ দিয়া ঠিক আছে কালিৰ পৰাই মই লাগি যাম বাপ হেল্ল' এইফালে শুনা কি মোক মাতিছে হয় এইফালে আহাচোন কিবা ক'ব খুৰা খুৰা কোন খুৰাহে মইতো এতিয়ালৈ বিয়াই কৰোৱা নাই ৰং আইডিয়া বুজিছা ৰং আইডিয়া আহা মানে আহা মানেটো হৈছে বেয়া নোপোৱা যদি এই হোটেলখনতেই অলপ বহি লওঁ আহা বহা ভাইটি চাহ দুকাপ দিবাচোন বুজিছেনে আজিকালি কিমান ল'ৰা ছোৱালীয়ে পাৰ্কত ৰেষ্টুৰেণ্টত বহি একেলগে এনজয় কৰে ময়োতো মানুহ মোৰোতো মন যায় মোৰতো সদায় গৰম হৈ থাকে বুজিছেনে তেনেহ'লে ছোৱালী এজনী পতাই লওক তাকেইতো চেষ্টা কৰিয়েই আছো পিছে গৰু নে গাধৰ লগত কি মানে শুনা তুমি মানে গৰুৱেই হোৱা বা গাধয়েই হোৱা মই তোমাক বিয়া কৰাম আই লাভ ইউ কি ক'লে প্লিজ শুনা মোৰ মূৰটো সদায় গৰম হৈ থাকে মূৰত গৰম পানী ঢালিব লাগিব অসভ্য কৰবাৰ কি কৈছা তুমি মূৰত গৰম পানী ঢালিব লাগে মানে মূৰটো এনেই গৰম হৈ থাকে তাতে আকৌ গৰম পানী কি কথা কোৱা হয় মূৰটো দেখোন ব্লাষ্ট হৈ যাব শুনা প্লিজ পাগলামি নকৰিবা ৰ শিক্ষাটো দিওঁ ৰ কি কৰা বাপ ৰে বাপ কি ছোৱালী হে